হেল্ল' ফ্ৰেণ্ড, মোৰ ইউটিউব চেনেল মায়াজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কাটা নিমকি। আহকচোন কি লৈছোঁ এবাৰ চাই লওঁ। ময়দা লৈছোঁ 1 বাটি আৰু গোটা জিৰা লৈছোঁ মই 1 চামুচ ভাজি লৈছোঁ এইখিনি আৰু 2 চামুচ ঘি লৈছোঁ। নিমখ লৈছোঁ মই 1 চামুচ সোৱাদ অনুসাৰে। তেল লৈছোঁ মই ৰিফাইন তেল 200 গ্ৰাম। এতিয়া মই ইয়াতে কাঁহীত উলিয়াই লৈছোঁ এতিয়া মিলাবৰ কাৰণে। অলপমান নিমখ দিছোঁ আৰু এতিয়া গোটেইখিনি মিক্স কৰি ল'ম। এতিয়া ঘিখিনিও ইয়াত দি দিছোঁ, গোটেইখিনি মিক্স কৰি দিছোঁ। এনেকৈ মিলালে ভাল আৰু এতিয়া জিৰাখিনিও মই ইয়াতে মিক্স কৰি দিম একেলগে। চাইছে এনেধৰণে মিলাব লাগে, তেতিয়া গোটেইখিনি মিক্স হৈ যায়, তেতিয়া ভাল হয় আৰু। এতিয়া মই পানী দিছোঁ অলপ অলপ কৰি। একেলগে পানী নিদিব, কাৰণ একেলগে দিলে ভাল নহয়, অলপ অলপ দিলে ভাল আৰু। এইখিনি মোৰ মিক্স কৰা হৈ গ'ল প্ৰায়। এনেধৰণে মিক্স কৰি ল'ব, ভালকৈ মিলালে ভাল আৰু। এইখিনি হৈ গ'ল। এতিয়া মই 10 মিনিট কাৰণে ইয়াত ঢাকি থৈ দিছোঁ। এইখিনি হৈ আহিলে এতিয়া মই 3 ভাগ কৰি লৈছোঁ আৰু গোল গোলকৈ কৰি লৈছোঁ। এতিয়া বিলিবৰ কাৰণে ভাল হয় তেতিয়া। এনেধৰণে কৰি লৈছোঁ আৰু। ইয়াতে মই বিলিছোঁ এতিয়া। বিলোতে সাৱধান হ'ব লাগে, কিন্তু বেছি পাতল হ'লেও ভাল নহয়, বেছি ডাঠ হ'লেও ভাল নহয়, সেইটো কাৰণে ভাল ধৰণে বিলিব লাগে। এয়া মই এতিয়া কাটি লৈছোঁ। এনেধৰণে কাটি ল'ব লাগে সমান সমানকৈ। এইখিনি কটা হৈ গ'ল। মই এতিয়া এটা কাঁহীত উলিয়াই লৈছোঁ। এতিয়া মই কেৰাহীত এতিয়া ৰিফাইন তেলখিনি মই ইয়াত দিছোঁ এতিয়া গৰম কৰিবৰ কাৰণে। এতিয়া নিমকিখিনি মই ইয়াত দি দিছোঁ কেৰাহীত এতিয়া ফ্ৰাই কৰিবৰ কাৰণে। এতিয়া মই উল্টাই আছোঁ ভাল ধৰণে। এতিয়া অলপ ৰঙা ৰঙা হ'লে আৰু মই উলিয়াই দিম আৰু। এইখিনি ফ্ৰাই হৈ আহিলে আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।